সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিয়া নিৰয় নাম মুখত সিটো মহাজনে অপ্ৰয়াসিতৰে সংসাৰ ঘোৰ দুখত। সমস্ত শাস্ত্ৰৰ সাৰ, সমস্ত শাস্ত্ৰৰ তত্ত্ব একমাত্ৰ হৰিনাম বুলি ইতিমধ্যে ঠাৱৰ কৰা হৈছে। সমস্ত শাস্ত্ৰই এজন ঈশ্বৰকেই শ্ৰেষ্ঠ হিচাপে এইটো ঘোষণা কৰিছে। সমস্ত নিগম শাস্ত্ৰৰ এইটো সিদ্ধান্ত যে একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণই শ্ৰেষ্ঠ দেৱতা। এই কথাটো যিসকল লোকে ঠাৱৰ কৰিছে, যিসকল লোকে জানিছে, সেইসকল লোকেই সংসাৰৰ সমস্ত জ্বালা যন্ত্ৰণা দুখ তাপৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছে বুলি কৈছে। গতিকে এজন ঈশ্বৰক আমাৰ উপাসনা কৰা বা উপাস্য দেৱতা হিচাপে আমি লৈ আমি সেইজন ঈশ্বৰতে আমাৰ যথা সৰ্বস্ব সমৰ্পণ কৰি আমি তেওঁতে আশ্ৰয় লৈ আমি ধন্য হৈছোঁ আৰু সেইজন ঈশ্বৰকে আমি সদা সৰ্বদা উপাসনা কৰি আমি কৃতাৰ্থ হোৱাৰ পথ বিচাৰি পাইছোঁ। সেইকাৰণে সেইজনকেই মহাজন বুলি কোৱা হৈছে, অৰ্থাৎ মহৎ লোক বুলি ঠাৱৰ কৰা হৈছে, যে সেইজন লোকে অপ্ৰয়াসে প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ কৰিব পাৰিব। কৃষ্ণ। ৰাম কৃষ্ণ নাম কৃষ্ণ বোল ভাই, তেজিয়া লাজ আলাস, শাস্ত্ৰ আচাৰ্যৰ উপাসা কৰিয়া বাসনা কৰাবিনা। কৃষ্ণ। এইটোকা ঘোষাত প্ৰভু ভগৱন্তৰ ৰাম কৃষ্ণ এই নামবিলাক আমাৰ মুখত সঘনে আহিবৰ কাৰণে লাজ এলাহ এই সমস্ত ভাৱ পৰিহাৰ কৰিবৰ কাৰণে আমাক উপদেশ দিছে। আমি বহুতে লাজৰ কাৰণে, এলাহৰ কাৰণে প্ৰভু ভগৱন্তৰ নাম লোৱাত আমি ত্ৰুটি কৰোঁ। আমাক এই বিচ্যুতিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে লাজ আৰু এলাহ দূৰ কৰি প্ৰভু ভগৱন্তৰ নাম মুক্ত কণ্ঠে ল'বলৈ আমাক উপদেশ দিছে। আৰু ইয়াৰ কাৰণে আমাক শাস্ত্ৰৰ আদৰ্শ ল'বলৈ কৈছে। শাস্ত্ৰৰ যিখিনি বিধান সেইখিনি আমাক মানিবলৈ কৈছে। আৰু আচাৰ্য অৰ্থাৎ যিসকল আমাৰ অঞ্জনীয়া গুৰু, যিসকলৰ মুখেদি আমি দিহা পৰামৰ্শ লৈ এই পথলৈ আমি আহিছোঁ, সেইসকলকে আচাৰ্য বুলি কোৱা হৈছে। সেই আচাৰ্যসকলৰ দিহা পৰামৰ্শ, সেই আচাৰ্যসকলৰ উপদেশ, সেই আচাৰ্যসকলৰ নীতি সদাচাৰৰ যি মহিমা, সেই সমস্তখিনি আমাক গ্ৰহণ কৰিবলৈ কৈছে। শাস্ত্ৰৰ নিৰ্ধাৰিত বাণীসমূহৰ আশ্ৰয় আমাক ল'বলৈ কৈছে। সেইখিনি লৈ আমি উপাসনা কৰি প্ৰভু ভগৱন্তৰ আমাক যিখিনি বাসনাৰে, আমাৰ কপালত যি বাসনা আছে সেই বাসনালৈ আমাক জন্ম দিছে, সেই সমস্ত বাসনা আমি দূৰ কৰি প্ৰভু ভগৱন্তৰ উপাসনা কৰি আমি কৃতাৰ্থ হ'ব লাগিব। আমি সমস্ত দুখ যন্ত্ৰণাৰ পৰা আমি নিষ্কৃতি পাবৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত আমাৰ আশ্ৰয় অনিবাৰ্যভাৱে আমি ল'ব লাগিব। কৃষ্ণ। হৰিৰ কীৰ্তন যিজনে নকৰে, তাত পৰে নাহি
জেতুকা ঘোষাত হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব পৰা লোকৰ যি শক্তি, হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা লোকৰ যি আনন্দ, যি সুখ, তাক বেকত কৰা হৈছে। আৰু তাৰ বিপৰীতে যিসকলে হৰি গুণ নাম ল'ব নোৱাৰে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তনত যিসকলৰ মতি স্থিৰ নহয়, সেইসকলক দুখী বুলি কোৱা হৈছে। অৰ্থাৎ হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ যিজন আগ্ৰহী, হৰি গুণ নাম শ্ৰৱণ কীৰ্তনৰ প্ৰতি যিজন সদা সৰ্বদা ৰত, সেইজনৰ সন্তোষৰ পাৰ নাই বুলি কৈছে। সেইজন পৰম সন্তোষত সদায় আনন্দ মনে প্ৰভু ভগৱন্তৰ চৰণত তেওঁ আপ্লুত হৈ থাকে। যিহেতু প্ৰভু ভগৱন্তৰ নাম পৰমানন্দ, এই পৰমানন্দৰ লগত সম্পৰ্ক ৰক্ষা কৰি থকাজন সদায় আনন্দত থাকে। আনহাতে যিজনে হৰিবিমুখ, যিজন প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰতি বিমুখ, সেইজনে দুখত কাল কটাব লগা হৈছে। সেইজনৰ মনলৈ আনন্দ নাই, সেইজনৰ মনত অসন্তোষৰ ভাৱ আছে, সেইজনৰ মনত সদায় বেয়া বুদ্ধি, বেয়া কালিমা, বেয়া দুষ্ট শক্তিয়ে ক্ৰিয়া কৰি আছে, যাৰ কাৰণে প্ৰভু ভগৱন্তৰ নামৰ প্ৰতি তেওঁৰ মতি স্থিৰ হোৱা নাই। গতিকে এই সুখী আৰু দুখী বুলি এই দুইজনকে কোৱা হৈছে, যে যিজনে প্ৰভু ভগৱন্তৰ নাম সদায় লৈ আছে সেইজন সুখী, সেইজন অত্যন্ত সন্তোষী ব্যক্তি, আৰু যিজন তাৰ বিপৰীত সেইজনেই দুখী বুলি ইয়াত ব্যক্ত কৰিছে। হৰি হে চৈতন্য আত্মা জ্ঞানময় আৱৰ সমস্তে জৰ বেদ বেদান্তৰ সমস্ত শাস্ত্ৰৰ এহি হে বিচাৰ আমাৰ এই পঞ্চভৌতিক দেহত যি আত্মা বা জীৱাত্মা প্ৰতিষ্ঠিত হৈ আছে, এই আত্মা বস্তু হৈছে চৈতন্য শক্তিৰে জাগৃত হৈ থকা এক শক্তি। এই চৈতন্য আত্মা আমাৰ জড়দেহত সঞ্চাৰিত হৈ প্ৰভু ভগৱন্তৰ পৰম শক্তিৰে আমি শক্তিমান হৈ আছো। গতিকে এই চৈতন্য আত্মাই শুদ্ধ আত্মা, এই চৈতন্য আত্মাই জ্ঞানময় আত্মা, আৰু এই চৈতন্য আত্মাই আমাক চেতন কৰি সমস্ত জগতৰ সম্পৰ্কত, সমস্ত জীৱ জগত, সমস্ত জড় জগত প্ৰভু ভগৱন্তৰ সম্পৰ্কে আমাক অহৰ্নিশে আমাক চেতন শক্তি প্ৰদান কৰি আছে। আৰু বেদ বেদান্ত আদি সমস্ত শাস্ত্ৰই এই কথাটোকে ঠাৱৰ কৰিছে যে চৈতন্য মূৰ্তি আত্মা আৰু জড় মূৰ্তি দেহ, এই দুই বস্তুৰ যি সংমিশ্ৰণ হৈ আছে, এই সংমিশ্ৰণতেই আমাৰ জীৱ দেহটো চৈতন্য হৈ আছে। চৈতন্য শক্তিটো আমাৰ এই দেহৰ পৰা ওলাই যোৱাৰ লগে লগে আমাৰ দেহটো জড়দেহ হৈ যায়, আমাৰ দেহটো মৃতদেহ হৈ যায়, আমাৰ দেহটো মানুহে চুবলৈও ঘৃণ কৰে আৰু মানুহৰ অস্পৃশ্য হৈ পৰে। গতিকে চৈতন্য শক্তি আমাৰ হৃদয়ত, জ্ঞানময় শক্তি আমাৰ হৃদয়ত থকা, অৰ্থাৎ চৈতন্য শক্তিয়ে আমাৰ হৃদয়ত বিৰাজ কৰি আছে। হৃদয়ত চিত্তত চৈতন্য শক্তি বাসুদেৱৰ স্থান, চৈতন্যমূৰ্তি ভগৱন্তৰ স্থান এই হৃদয়। সেয়েহে ভক্তিৰ ভাৱনাৰ স্থান হৃদয়, হৃদয়ত ভক্তিৰ স্থান, হৃদয়ত ভগৱন্তৰ স্থান, হৃদয়ত বা চিত্তত বাসুদেৱৰ স্থান বুলি কোৱা হৈছে। কৃষ্ণ।